নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল, বহুতে ভাল খবৰ ইতিমধ্যে আহি গৈছে বন্ধুসকল, আৰু সকলো সাধাৰণতে বেংকৰ একাউণ্টত ভাল সাধাৰণতে প্ৰচেছ অনুষ্ঠিত হৈ আছে বন্ধুসকল, আৰু ইতিমধ্যে গম পাইছে। আৰু যিসকলৰ সাধাৰণতে চাউলৰ কাৰ্ড আছে তেওঁলোকৰ বাবে বহুতে ভাল খবৰ, আৰু যিসকল তেওঁলোকে সাধাৰণতে আয়ুষ্মান কাৰ্ড বনোৱা নাই তেওঁলোকৰ সাধাৰণতে প্ৰথমতে সাধাৰণতে চাউলৰ কাৰ্ড যিটো হয় সেইটো বনাব লাগিব প্ৰথমতে, তাৰপিছত আয়ুষ্মান কাৰ্ডটো বনাব পাৰিব বন্ধুসকল। চাউলৰ কাৰ্ডটো অতি ইম্পৰ্টেণ্ট হয়, আৰু আপোনাৰ সাধাৰণতে মেডিকেলত বহুত সুবিধা হ'ব চাউলৰ কাৰ্ডটো থাকিলে। আৰু চাউলৰ কাৰ্ড থাকিলে আপুনি ইফালে চাউলো পাব, এইটো মুখ্যমন্ত্ৰী উল্লেখ কৰিছে, ইফালে চাউলো পাব, ইফালে সাধাৰণতে মেডিকেলতো সহায় পাব চিকিৎসাৰ সময়ত বন্ধুসকল। চাউলৰ কাৰ্ডটো বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে। তাৰপিছত আহিছোঁ আপোনালোকৰ যিটো হৈছে যিটো আপোনালোক অসম চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিশ্ৰুতি দিছে যে সাধাৰণতে 2 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিয়াব। কি প্ৰচেছত দিয়াব সেই বিষয়ে মই জনাই দিম বন্ধুসকল, আৰু সকলো বেংকৰ একাউণ্টত সোনকালে পইচা সোমাই যাব বন্ধুসকল। আৰু কি প্ৰচেছত বেংকৰ একাউণ্টত পইচা সোমাব আপোনালোকক সকলো জনাই দিম। যেতিয়ালৈকে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক সকলো সময়ত আপডেট দি থাকিম বন্ধুসকল। আৰু প্ৰথমতে কৈছোঁ, আপোনাৰ যি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ সাধাৰণতে টকা দিয়া হ'ব বন্ধুসকল। কি প্ৰচেছত দিয়া হ'ব? প্ৰথম কিস্তি 3টা কিস্তিত দিয়া হ'ব। প্ৰথমতে সাধাৰণতে 1 লাখ টকা দিয়া হ'ব, তাৰপিছত দ্বিতীয় কিস্তিত 50,000 টকা দিয়া হ'ব, তাৰপিছত তৃতীয় কিস্তিটো 50,000 টকা দিয়া হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে। কি প্ৰচেছতে অনলাইন এপ্লাই কৰিব লাগিব, কেতিয়াৰ পৰা অনলাইন এপ্লাই কৰিব লাগিব, ফুল ডিটেইলছ গম পাই যাব বন্ধুসকল। কেৱল চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। প্ৰচেছটো হৈছে বন্ধুসকল, প্ৰথমতে আপোনাৰ এপ্লাই কৰিবলৈ দিব, অতি সোনকালে এপ্লাই কৰিবলৈ দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু উল্লেখ কৰিছে 3টা প্ৰচেছ দিব। আৰু প্ৰথম কিস্তিত 1 লাখ টকা দিয়া হ'ব, তাৰপিছত দ্বিতীয় কিস্তি 50,000 টকা দিয়া হ'ব, তাৰপিছত তৃতীয় কিস্তি 50,000 টকা দিয়া হ'ব। আৰু অতি সোনকালে এপ্লাই কৰিব দিব যিসকল বেপাৰ বাণিজ্য কৰি খাব বা তেওঁলোকৰ চাৰ্টিফিকেট আছে, যিসকলে সাধাৰণতে বেলেগ মাৰ্কেটৰ চাৰ্টিফিকেট আছে, বেলেগ চাৰ্টিফিকেট আছে সাধাৰণতে বেপাৰ বাণিজ্য কৰা বা ঔদ্যোগিক কৰা ছোৱালীকহে আপোনালোকৰ এইসমূহ দিয়া হ'ব বন্ধুসকল। আৰু তেওঁলোকে সাধাৰণতে এইবোৰ পাব, আৰু তেওঁলোকে সাধাৰণতে এইবোৰ এপ্লাই অনলাইন কৰিব পাৰিব বন্ধুসকল। আৰু সকলো সাধাৰণতে বেংকৰ একাউণ্টত অতি সোনকালে পইচাসমূহ সোমাই যাব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে। ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব, প্ৰথমবাৰ ভিডিঅ'টো বনাইছোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম নতুন চেনেল হয়, সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমানখিনি ক'বলৈ